भारत सरकारनि जल जीवन मिशन बिथांखिनि गेजेरजों लोंग्रा दैनि सिबिथाय मोननानै गोजोननाय फोरमायदों माखासे गामिनि रायजो राजाफोरा। भारत सरकारा 2024 मायथाइनि गेजेराव जल जीवन मिशन बिथांखिनि गेजेरजों गासै रायजो राजाफोरनो नखर नखर लोंग्रा दैनि जगायनानै होनो थाखाय खामानि मावगासिनो दङ। बेबायदिनो गोबां जायगायाव बे बिथांखिया मावफुंजाबाय आरो गोबां जायगायाव मावगासिनो थानायखौ नुनो मोननाय जादों। गसाइगाव PHC डिभिजननि सिङाव थानाय भजपुर आरो लांदांपारा गामियावबो JJM बिथांखिनि गेजेरजों गोग्गो लोंग्रा दैनि सिबिथाय मोननानै जोबोद गोजोननाय फोरमायदों रायजो राजाफोरा। बे बिथांखिनि सुबिदाखौ मोननायनि सिगाङाव गोबां रायजो राजाफोरा रांखान्थियारि बिथिङाव लोरबां जानायनि जाहोनाव खल दैखर बानायनानै लानो हायामोन आरो गोबां मैला थानाय दैफोरखौ लोंनो गोनां जायोमोन। बेनि जाहोनाव गोबां बेमार आजारजों भुगिनो गोनां जायोमोन होनना फोरमायनायजों लोगोसे बे JJM बिथांखिनि गेजेरजों नखर नखर गोग्गो लोंग्रा दैनि सिबिथाय मोननानै गोजोननाय फोरमायदों रायजो राजाफोरा। आंनि नामा मौसुमि बसुमतारी, ओमफ्राय गामिया लांदांपारा। बे गामिनि बे गंनिया फरेस्ट भिलेज क'क्राझार साब डिभिजन गसाइगाव। नोंसोरो दा JJM आसनिनि गेजेरजों जे दै मोनदों बेनि गेजेरजों नोंथांमोना मा मा मुलाम्फा जादों? जोबोद मोजां मुलाम्फा, सि सुनाय, संनाय खावनाय, बिदिनो गासिबो दुगैनाय गासिबो बाहायो आरो। बेखौ मोननायनि सिगाङाव माबायदि उसुबिदा दंमोन? बेयाव फागुन सैत्रफ्रावथ' दैखरनि दैफ्राबो रानो, जोंनानो रानो आरो मोनलोंनो नागिरा आरो मालायनाव रोगानानै लोंनांगौ जायो आरो। दा बेखौ मोननायनि उनावहाय मोजां नै दासान्दि मोजां आरो उनफ्रावहायबो बेखौ मोननाय जाहैबाय, बेजों जोङो सोलिनो हासिगोन आरो। सिगां समाव गाज्रि दै लोंनायाव बेमार आजारफोर जायो? जोंनावथ' गाज्रिया गैखाया गैनायालाय, साफाखा आरो जेन' आइरन थाइरन गैयामोन आरो। दिनाव खनबेसे मोनो? दिनाव खननै। औ। मा मा गामियाव मोनदों ओरैनो? ओरै राभापारा, ओरै उन्दुगामि, ओमफ्राय लांदांपारा, बोरसुरा। आबो नामा बोरसुरा नङा आरो। बयबो मोनजोब्बाय? औ बयबो मोनजोब्बाय। बे नाहरि जाहैबाय आरो। मैं थुनलाइ बसुमतारी, मैं ভিলেজ তো লান্দাংপাড়া হয় আর ডিস্ট্রিক্ট তো কোকরাঝার, সাব ডিভিশন গসাইগাঁও। মোটামুটি 1 মাস হল, জুলাই মাহত এইটো কমপ্লিট হয়েছে। জুলাই মাহত পৰা যে ইয়াত ভাই আছে। আগতো এই যে আমার কলটো আয়রন বেশি, আয়রন জন্য অসুবিধা হয়, বেমার হয়। ইয়ার এখন দিয়া জল মিশন পৰা দিয়া এখন ভালো হয়েছে, ঘরে ঘরে টেপ দেওয়ার জন্য ভালো হয়েছে। কিবা আয়রন বেশি আছে না, এই জন্য অসুবিধা ছিল আগে। এখন তো ভালো হয়েছে, জল পানি ভাল পাইছে, এটাই। এখন কাপড় ধোয়ার জন্য আর কিবা খাওয়ার জন্য ভালো, এটাই। এখন খায়া থাকে রাত্রে পোয়া 10টা পড়া, 8টা পড়া 10টা পর্যন্ত পায়। আর বেলা সময় মোটামুটি 3টা পড়া 4টা লেগে পায়। মোটামুটি ইয়ার আমার লান্দাংপাড়া 32 ঘর আছে, সবাই পাইছে। 32 ঘর এইটো পাইছে। আর ওই যে রাভাপাড়া লইছে, রাভাপাড়াও পাইছে। আর উন্দুগাঁও লইছে, উন্দুগাঁও পাইছে। এইটো এখন তো আগত তো সব পানি দিয়ে লেথরা ছিল, এখন তো এখন এই যে কিবা মিশন জলের মিশন দেওয়া পিছত এখন ভাল হয়েছে, পানি এখন যে সুবিধা হয়েছে। আমার সবাই পাবলিক শান্তি পাইছে, কিন্তু অসুবিধা নাই, ভালো আছে। এই যে মাঝে মাঝে কারেন্ট বন্ধ হওয়ার সময় অসুবিধা হয়, এটাই। গাঁৱত 90খন ঘৰ আছে, যোনে বিশুদ্ধ পানী পাই আছে প্ৰত্যেকটো ঘৰে ঘৰে। ৰাতিপুৱা 5টা বজাৰ পৰা 8টা বজালৈকে পাই আছে, আৰু আবেলি 5টা বজাৰ পৰা 7টা বজালৈকে পাই আছে। আগত ইয়াত বহুত অসুবিধা আছিল, যেনেকা আমালোকৰ বাগানীয়া মানুহ, মনাই বাগানত আমালোকে কাম কৰি আছোঁ। আমালোকৰ এই যিটো বাসিন্দা, আমালোকৰ যিটো ভজপুৰ গাঁও, ইয়াত টিউবৱেল এনেকা ভাল নাছিল, আৰু যিটো কুঁৱা কয় সেইটো কুঁৱাবিলাকো ভাল নাছিল। বাৰিষা সময়ত এনেকা বেয়া পানীবিলাক তাতে সোমাই আছিল, সেইবিলাক পানী খাই
আমালোকে বহুত বেমাৰ আজাৰ হৈ আছিলে। তো এতিয়া যেতিয়াৰ পৰা আমালোকৰ জল জীৱন মিছন আমালোকৰ গাঁৱত আহিছে, প্ৰত্যেক ঘৰে ঘৰে সেইটো পানী আমালোকে খাই আছোঁ। আগৰ পৰা এতিয়া বহুত ভালে আছোঁ আমালোকে, এনেকুৱা বেমাৰ আজাৰ আজিলৈকে ইমান হোৱা নাই। মোৰ নাম বিক্ৰম টপ্প, মই ফাজপুৰ গাঁৱৰ বাসিন্দাৰ, কোকৰাঝাৰ জিলাৰ। মোৰ ইয়াত আগততো নাছিল, এতিয়া 2022 মই এতিয়া কাম ষ্টাৰ্ট হোৱাৰ পিছতে 2-3 মাহৰ পিছতে আমি তাত মানে পাইছোঁ। আগততো অনেক অসুবিধা আছিল, কুঁৱাৰ পৰা পানী খাইছোঁ, কলৰ পৰা পানী খাইছোঁ, কলৰ পানী ভাল নাছিল, আইৰণ আছিল। এতিয়া জল জীৱন মিছনৰ পানী পাই অনেক সুবিধা হৈছে। আমি তাতে কিমান মানুহ আছে গাঁৱত, সকলো মানুহৰে সুবিধা হৈছে। ঘৰে ঘৰে টেপ বহাই দিছে, মানে পানীৰ আমাৰ অসুবিধা নহয় খোৱা পানীৰ। আর যেটু কল আছে, কুয়া আছে, সেইটোতে কাপড় টাপড় ধোয়া, এইটো বাসন টাসন মাজা চলে। আর খাবার পানীটো আমি ইয়াত খাই আছোঁ। তাতে এই পানী পোৱাৰ পিছত, এই জল জীৱন মিছন অহাৰ পিছত আমালোকৰ অনেক মানে সুবিধা হৈছে, আচাৰ বেমাৰ কম হৈছে। তাতে সৰু সৰু মানে ছোৱালী ল'ৰা আছে, এওঁকে পানী এতিয়া খোৱা পানী নিজে হাত নি লৈ গিলাচ লৈ পানী খাই আছে। তাতে লেডিজ যেগুলা আছে, বউ মানুহগিলা, এইটো তাত অল্প মানে বেয়া পাইছে আৰু কি। মোক কাম যাব লাগে, মোক আগত পানী উঠাব লাগে, এতিয়া আহিছোঁ ইমানকি কেঁচাল চেঁচাল হৈ আছিল। এতিয়াতো এইটা মানে প্ৰব্লেম চল্ভ হৈ গ'ল, এতিয়া একো প্ৰব্লেম নাই। নিজে নিজে ঘৰত টেপ বহা আছে, পানী নিয়ে আছে, একো প্ৰব্লেম নাই। তাতে এই জল জীৱন মিছন আমি এইটো মানে ইমান মানে আশা কৰা নাছিলোঁ যে আমাৰ গাঁৱত হ'ব বুলিয়া। 2022 ষ্টাৰ্ট হোৱাৰ পাছত 2 মাহৰ পিছতে আমাৰ এই কামটো চলি আছে। 4 মাহ ধৰি মই পানী পাই আছোঁ। এই পানী আমাৰ লোকের অনেক মানে সুবিধা। नमस्कार, मेरा नाम है सुजाता कंडुलना, मैं फौजपुर गांव से हूँ। हम लोग का भी बहुत अच्छा हो रहा है, क्योंकि पहले तो हम लोग एक कॉल में 2-3 मतलब फैमिली मिल के करते थे, पर अभी वो जल जीवन मिला तो बहुत हम लोगों का मतलब बहुत सुविधा हुआ। अभी हम लोग अच्छा पानी मिल रहा है। पहले तो एक मतलब कॉल में 5-6 फैमिली मिलकर मतलब पानी मिल रहा था। अभी मतलब उससे बहुत हम लोगों को बीमार होता था, या उसमें गंदे गंदे पानी आ रहा था, वो सब हम ले रहे थे, तब तो बहुत बीमार थे। पर अभी तो ये जल जीवन पाकर हम लोग बहुत अच्छे हैं, और हमारी फैमिली भी अभी बहुत अच्छी है। फिर बच्चे लोग भी अभी बीमार तो नहीं हो रहा है।